তো হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সৌৰভ ব্লগছ আশা কৰোঁ অলপ ভিডিঅ' ভাল পালে তো আজি ৰাতিপুৱা ওলাই অহা ব্লগ বনাম বুলি ওলাই আহিছিলোঁ তাৰপিছত ব্লগ বনোৱা নহ'লে মানে আমাৰ আজি সৰু এক্সিডেণ্ট হৈ গ'ল হাতৰ অৱস্থা দেখিছে আৰু এইফালে অসমৰ ডেকা আছে হাতটো দেখাই দিয়া এবাৰ হাতৰ অৱস্থা এইফালে দিব্যা অকণ মোৰ তাত জোখ পাইছে কোনাই বাৰু অলপ বিষ আছে মোৰ অলপ বিষ আছে খালি এইটো আপোনালোকে টেষ্ট বুলি নাভাবিব মানে মলম লগোৱাৰ পিছত যে অলপমান হৈ যায় এনেকুৱা তাৰপিছত মলম দা বাগাই এই মানুহ এজন মানে পুৰা স্পীড আহি গ'ল বাইক লৈ 80-90 পিকআপত আহি ইয়াৰ গাড়ীখনত মাৰি দিলে মোৰ গাড়ীখন চেজ দিলে প্ৰায় এতিয়া 5,000-10,000 টকা চুনা লগাই দিলে ইয়াত গোটেই বাম্পাৰ চাম্পাৰ খোল খাই গ'ল তাৰপিছত মানুহজনৰ গাতে দুখ আছে পুৰা স্পীড আহি মাৰিলে তেখেতে চাব লাগে অলপ তাৰপিছত আমি ব্লগ বনাম বুলি ওলাই আহিছিলোঁ কিন্তু ব্লগ বনোৱা মুডটো সেইজনে খতম কৰি দিলে তাৰপিছত মানে নিজেও অলপ চাব লাগে ধৰক সম্পূৰ্ণ শুদ্ধ আছিল কাৰণে আমাক সকলো ৰাইজে সাপোৰ্ট কৰিছে পাব্লিকে সাপোৰ্ট কৰিছে পৰা উঠি সাপোৰ্ট কৰি দেখিছেতো কাৰণ সাপোৰ্ট কৰিলে হয়তো সেইকাৰণে আমাৰ একো ক্ষতি নহ'ল হয়তো নহ'লেতো তোমাৰ গাড়ী চলোৱাবিলাকৰ দুখ বুলি ভাবিলে আৰু বিশেষকৈ মানে কিবা এটা হ'লে ধৰক আপোনাৰ আদহীয়া মানুহজনক সাপোৰ্ট কৰে ডেকা ল'ৰা টাকা দুখটো পটককৈ দি দিব আদহীয়া মানুহ নাছিলে তেওঁ বুলি আৰু আমাতকৈ অলপ ডাঙৰ আৰু অলপ ডাঙৰ তাৰপিছত সি খুন্দিয়া আকৌ সি আমাক থাপৰিয়াব লাগিছিল খালি মানে আপোনালোকে ক'ৰবাত ধৰক এনেকৈ কিবা কিবি এক্সিডেণ্ট কৰিলো বা আপোনালোকৰ জেগাত কোনোবা হ'লেও এনেকৈ হাত তুলিব নাযাব নিজে মৰেল পুলিচ কি মানে নকৰিব হাত তোলাটো এনেকৈ পাব্লিকে চাপোৰ্ট কৰিলে এই ক্ষেত্ৰত মানিব লাগিব পাব্লিকে চাপোৰ্ট কৰিলে বাকী মানিব লাগিব চাই ল'ব লাগিব লাইকে গৈছো তোমাৰ মিনিমাম 20 মানৰ গৈছো জাষ্ট পাৰ লৈছো আমি মাৰিছো আৰু সি নিজে মৰাৰ কাৰণে বাচিলে হয়তো আমাৰ গাড়ীত লগা হ'লে সি বহুত দূৰ ভয় কৰিলে সি নিজে মাৰি জাষ্ট চেলেকি পেলাই এনেকে গুচি গ'ল মানে তাৰপিছত মানুহজনে অকণমান জাষ্ট দুখ পাইছে আৰু একোৱে নহ'লে আৰু অকণ ভৰিটো বিষাইছে দৰ্জা খুন্দিয়াই আমি মানে অৱস্থা এইটোৱেইটো মূৰত যায় একেবাৰে ইয়াৰ মানে আপোনাৰ গাড়ীত খুন্দা খাই গৈছে নিজৰ গাড়ীতে ইয়াত এবাৰতে চাইডতে আৰু এইখেতে মোৰ চাইডতে আছিলে মানে আমাৰ মই বেকত আছিলো সিহঁতে আগত আছিলে মানে এনেকৈ মাৰিছে ন তোমাৰ মানে হেঁচা খাই হাতটো মানে চেপ খাই গৈছে গোটেই আজি মুড বহুত বেয়া হ'ল মানে বনাব নোৱাৰিলো লাই মেলি ৰাতিপুৱা হ'ল এতিয়া ৰাতি হৈ গ'ল 8-8:30 মান সময় হৈ গ'ল তো আজি এইটো ভিডিঅ'টো কোনো ব্লগ নহয় এনেই জাষ্ট মেছেজ এটা দিয়া হৈছে যে মানে আপোনালোকে শ্ল'লি ড্ৰাইভ কৰিব আৰু এনেকৈ ৰাস্তা পাৰ হ'লে চাই ল'ব আৰু মানে শ্ল' ড্ৰাইভ লং ড্ৰাইভ বুলি কয় ন সেইটোৱে আছিলে তো এইটো এটা মেছেজ টাইপ ভিডিঅ' বনোৱা হ'ল তো বাই বাই নেকি বাই বাই দিয়া ঠিক আছে বাই বাই